নমস্কাৰ দৰ্শকসকল, ধুৰচোনা অফিচিয়েলৰ নৈতিক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে হৈছে কেক আৰু বিস্কুট গাখীৰ দিয়া চাহ। এইফালে আকৌ বৰমা এজনী শিলমৰ কাষৰে বৰমা এজনীকো দিলে। এয়া বৰমা এজনী কৈছে তহঁতে বোলে কিবা ভিডিঅ' বনা মোকো উঠোচোন। মই কৈছোঁ দে নহ'লে ইয়াত নিজে আকৌ হাঁহি দিছে। তাৰপিছত এইফালে আকৌ দুপৰীয়া খালোঁ ইয়াত হাঁহৰ মাংস মোৰ একদম জিভাৰ পানী পৰি গৈছে দেই। তাৰমানে 2 দিন হ'ল আৰু হাঁহৰ মাংসটো খোৱা। মই তাৰমানে আজিহে ভিডিঅ'টো এডিট কৰিছোঁ। আৰু এইফালে আছে দাইল, এইফালে আলু, বেঙেনা, বিলাহী আৰু জ্বলা পিঁয়াজ দি পিটিকা। তাৰপিছত এইফালে হাঁহৰ মাংস কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এইফালে ৰাতি খালোঁ ৰুটি, আৰু এইফালে ৰুটি ধুনীয়াকৈ বেলি আছে। আৰু এয়া মায়ে আকৌ কি কৰি আছে দেখাই দিম ৰ'বক। তাৰপিছত এয়া মায়ে আকৌ সেইফালে পিঁয়াজ কাটি আছে মাংসত দিবৰ বাবে ইয়াত ধুনীয়াকৈ। আৰু এইফালে বুট জিকাই থৈ দিছে চালাড কৰিব। আৰু এইফালে জলকীয়া পিঁয়াজ কাটি ল'লে। আৰু এইফালে ৰুটিকেইখনো বেলা হ'ল। আৰু এইফালে বেলি আছে। আকৌ তাই কিবা কৈ আছে মোক। তাৰপিছত বেলি আছে, এয়া হৈ গ'ল কিটচেনে গোল গোল হৈছে চাওকচোন। আৰু আজি মই বেলা নাই, তাই বেলিছে। মই সেইদিনা বেলিছিলোঁ। আৰু এইফালে মাংসখিনি ধুই ল'লে মায়ে। তাৰপিছত এতিয়া বনোৱা ভিডিঅ'টো দিয়া নাই বাৰু, বহুত দীঘল হয় বাবে। আৰু কোনে কোনে হাঁহৰ মাংস ভাল পায় এটা কমেণ্ট কৰি জনাবচোন। যিসকলে হাঁহৰ মাংস ভাল পায় কমেণ্ট কৰিব, আৰু যিসকলে ব্ৰইলাৰ মাংস ভাল পায় এটা ইম'জি দি দিব। আৰু এইফালে মই ওলাই আছোঁ, মোক তাৰমানে কোনো কেমেৰা ধৰা মানে নাই, সেইকাৰণে মই ইয়াতে নিজে নিজে কৰিছোঁ। আৰু এইফালে আমাৰ ৰুটি মাংস ৰেডি হৈ গ'ল। আমি কি গান শুনি আছোঁ শুনকচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল হ'লে লাইক কমেণ্ট কৰি দিব। আমি এতিয়া ফেচবুক পেজটো ধুৰচোনা অফিচিয়েল বুলি আছে, আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু কমেণ্ট কৰিব নাপাহৰিব।